নমস্কাৰ সৈতে পুনৰবাৰ স্বাগতম জনাইছোঁ আস্থা এণ্টাৰটেইনমেণ্টৰ অন্য এটা ভিডিঅ'লৈ। আজি বহুত দিন বিৰতিৰ পিছত নতুন এটা ভিডিঅ' লৈ আপোনালোকৰ মাজলৈ আহিছোঁ। একদম ভিডিঅ'টো ৰাস্তাত গৈ গৈ আৰম্ভ কৰিলোঁ আৰু দেই। এনেই মোৰ ভিডিঅ' কৰিবৰ বাবে মনতে নপৰে, বৰ এলেহুৱাৰ যে মই। আমি গৈ আছোঁ আজি টাউন কলেজৰ ফেচাছৰ বস্তু কিনিব আছে তালৈকে। ভিডিঅ' দুটামানকে কৰি থওঁ, বহুত দিন ভিডিঅ' দিয়া নাই। এয়া সোমাইছোঁ মই দোকানত, এনেকুৱা কপিলে ভিডিঅ'টো, চৰি হা, বেয়া নাপাব আপোনালোকে, চাউণ্ড অকণমান প্ৰব্লেম হ'ব। এইজনী হ'লোঁ মই। হাঁহি দেখি বুজিছে চাগে কিবা এটা, দাদাজনেও পজ এটা দি দিছিল ভিডিঅ'টো দেখি, বাট তাই উঠাবলৈ পাহৰি থাকিলে। মই অকলে যোৱা নাই হা, আৰু এজনী গৈছে, লগৰ এজনী। মই পজ দিব নাপাহৰোঁ, চব পাহৰিলেও। আচৰিত হ'ব যে আমি টাউনৰ মাজত 10 টকীয়া বস্তু কিনিবৰ কাৰণে গৈছোঁ। ৰ'বা দেখুৱাবলৈ নহ'লেই পিছে। তাৰপৰা আহি গৰম মানুহ যে কিবা এটা খাই লওঁ, ফুচকা বাইদেউ খালে, এয়া মই DJ Nansuya. ভিডিঅ' কৰি ফটো দুখনমান উঠিলোঁ। ফটো দুখন উঠি আমি দোকানত সোমাইছিলোঁ, মেলিছিলোঁ, খাবলৈ নহ'লে আৰু মোৰ লাজো লাগে অকণমান ভিডিঅ' কৰি থাকিবৰ বাবে, কৰা নহ'ল।